ভাবকচোন আপুনি আপোনাৰ কিবা এটা কামৰ কাৰণে লোন ল'ব বিচাৰিছে আৰু বেংক বা যিকোনো ফাইনেন্স কোম্পানীয়ে আপোনাক লোন দিবলৈ হাবাথুৰি খাই ফুৰিছে বা আপোনাৰ পাছত দৌৰিছে। ভাবিলে মনটো ভাল লাগি যোৱা নাইনে? এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? আজি মই ভিডিঅ'টোত আপোনালোকক এই বিষয়ে ক'ম যে কেনেকৈ আমি সহজতে এটা লোন ল'ব পাৰোঁ আৰু মোৰ এই ভিডিঅ'টো শেষৰ ফালে আপোনালোকক এটা স্পেচিয়েল টিপ দিম আৰু সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব যাতে প্ৰতিটো কথা আপোনালোকে ভালদৰে বুজি পায় আৰু প্ৰত্যেকটো ষ্টেপ ইটোৰ লগত সিটো সংলগ্ন হৈ আছে সেইকাৰণে কৈছোঁ। হাই, মই বিশ্বজ্যোতি জয়পুৰ ৰাজস্থানৰ পৰা কৈছোঁ। আপোনালোকৰ কমেণ্টছখিনি চাই মোৰ ভাল লাগিছে আৰু মই আগলৈও এনেকৈ ভিডিঅ'জ বনাই যাম যাতে আপোনালোক উপকৃত হ'ব পাৰে। মই সপ্তাহত 2 দিন যেনে সোমবাৰ আৰু বৃহস্পতিবাৰে মোৰ ভিডিঅ'জ আপলোড কৰোঁ আৰু সেইকাৰণে আপোনালোকে যাতে মোৰ ভিডিঅ'জখিনি মিছ নকৰে সেইকাৰণে মোৰ চেনেল b.j.mantra বিজে মন্ত্ৰা আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে ভিডিঅ'জকেইটা অহাৰ লগে লগে আপোনালোকে চাবলৈ পায়। এতিয়া আহোঁ মেইন টপিকলৈ যে কেনেকৈ আমি এটা লোন সহজে পাব পাৰোঁ। ইয়াৰ বাবে মই আপোনাক প্ৰেক্টিকেলি বুজাব খুজিছোঁ। ধৰি লওক কোনোবা এজন মানুহে আপোনাৰ পৰা পইচা ধাৰলৈ বিচাৰিছে আৰু কৈছে যে মই মাহে মাহে সুদে মূলে পইচাটো ঘূৰাই দিম। তেতিয়া আপুনি কোনো চিন্তা নকৰাকৈ পইচাকেইটা তেওঁক দি দিবনে? সেই সময়ত আপোনাৰ মনত নিশ্চয় প্ৰশ্ন আহিব যে 1 নম্বৰতে যে মানুহজনে কৰে কি আৰু 2 নম্বৰতে আপুনি ভাবিব যে মানুহজনে আপোনাৰ পৰা পইচাকেইটালৈ পলাই যাব পাৰে নেকি? আৰু 3 নম্বৰতে এইটো প্ৰশ্ন আহিব আপোনাৰ মনলৈ যে তেওঁ যে কৈছে মাহে মাহে আপোনাক পইচাকেইটা ঘূৰাই দিব, এইটো কি গেৰেণ্টি আছে? তাৰমানে যদি এজন সাধাৰণ মানুহে এই কথাকেইটাৰ ওপৰত গুৰুত্ব দিব পাৰে তেতিয়াহ'লে এটা বেংক বা এটা ফাইনেন্স কোম্পানীয়ে কাৰোবাক লোন দিয়াৰ আগত এই 3টা কথাটো গুৰুত্ব দিবই। তেতিয়াহ'লে আমিও এইটো কথা জানিব লাগিব যে আমি এনেকুৱা কি কৰিব লাগিব যাৰ কাৰণে আমি বেংকৰ পৰা সহজে লোন পাব পাৰোঁ। প্ৰথম কথা, আপুনি যে এটা ইনকাম কৰি আছে তাৰ প্ৰুফ কি? সেইটো হৈছে বেংক একাউণ্ট। সেইকাৰণে বিশেষকৈ বিজনেছমেনৰ কাৰণে ঘৰত পইচা নাৰাখি বেংকত পইচা ৰখাটো অতি প্ৰয়োজনীয়। বেংক একাউণ্টৰ বিষয়ে ক'লোঁ। এতিয়া দ্বিতীয় ইনকাম প্ৰুফটো হৈছে টেক্স ৰিটাৰ্ণ ফাইল কৰাটো। চবেই জানে যে টেক্স পে' কৰিব লাগে, কিন্তু বহুতেই এইটো নাজানে যে টেক্স পে' নকৰিলেও টেক্স ৰিটাৰ্ণটো ফাইল কৰিব লাগে, বিশেষকৈ বিজনেছ মানুহৰ কাৰণে। ইনকাম টেক্স ৰিটাৰ্ণৰ দ্বাৰা আমি চৰকাৰক জনাওঁ যে আমি ইনকাম কৰি আছোঁ। যদিও আপোনাৰ ইনকামটো টেক্সেবল নহয়, মানে টেক্সেবল কেতিয়া হয়? যেতিয়া আপোনাৰ বছৰেকীয়া ইনকাম 5 লাখৰো অধিক হয়। সেল্ফ এমপ্লয়ড বা এজন বিজনেছমেনৰ কাৰণে টেক্স স্লেবটো হৈছে 2.5 লাখ টকা। ইয়াৰ তলত আপোনালোকে টেক্স ভৰিব নালাগে আৰু এইটো হৈছে এটা নেট ইনকাম। তাৰ কাৰণে আপুনি চৰকাৰক দেখুৱাব লাগিব যে আপুনি ইনকাম কৰি আছে। তাৰ কাৰণে আপোনাৰ এটা বেংক একাউণ্ট লাগিব আৰু 2 নম্বৰতে আপুনি টেক্স ৰিটাৰ্ণটো ফাইল কৰিব লাগিব। এতিয়া কথাটো হ'ল যেতিয়া আপুনি এটা ইনকাম প্ৰুফ বেংকত দিয়ে তেতিয়া বেংকে চাব আৰু যদি আপোনাৰ লোনৰ হিচাপত ইনকামটো কম হৈছে তেতিয়াহ'লে বেংকে এজন গেৰাণ্টৰ বিচাৰিব আৰু তেতিয়া আপুনি এজন আপোনাৰ চিনাকি চাকৰিয়াল মানুহ বা আপুনি এজন বিজনেছমেনো গেৰাণ্টৰ হিচাপে দিব পাৰে যদিহে তেওঁলোকৰ ইনকাম প্ৰুফৰ যিটো ৰেকৰ্ড সেইটো ক্লিয়াৰ হৈ থাকিব লাগিব বেংকত। আৰু যিজনক আপুনি গেৰাণ্টৰ হিচাপে বেংকত দেখুৱাইছে তেখেতেও বেংকত চাইন কৰিব লাগিব যাতে যদি কেনেবাকৈ আপোনাৰ পইচাটো ডিফল্ট হয় তেতিয়াহ'লে তেওঁ গেৰাণ্টি দিব লাগিব যে সেই পইচাখিনি বেংকক গেৰাণ্টিজনে ঘূৰাই দিব। তেতিয়াহ'লে ইমানখিনিলৈকে আপুনি আপোনাৰ ইনকাম প্ৰুফটো দেখুৱালে। তেতিয়াহ'লে বেংকে 2 নম্বৰত কি চাব যে আপুনি বেংকৰ পৰা পইচাখিনিলৈ পলাই যাব পাৰে নেকি? তেতিয়াহ'লে বেংকে আপোনাৰ ৰেচিডেঞ্চ প্ৰুফ চাব। ৰেচিডেঞ্চ প্ৰুফৰ কাৰণে আপুনি দেখুৱাব পাৰিব আপোনাৰ ঘৰৰ ইলেক্ট্ৰিচিটি বিল বা পানী বিল, গভৰ্ণমেণ্ট বেংক বা পোষ্ট অফিচৰ যদি পাছবুক আছে পাছবুক দেখুৱাব পাৰিব বা গেছৰ কাৰ্ড দেখুৱাব পাৰিব বা LIC পলিচিটো এড্ৰেছ থাকে সেয়া দেখুৱাব পাৰিব বা ঘৰৰ যদি লেণ্ডলাইন আছে লেণ্ডলাইনৰ বিলো দেখুৱাব পাৰিব। আৰু যদি আপুনি ভাড়া ঘৰত আছে তেতিয়াহ'লে ৰেণ্ট এগ্ৰিমেণ্ট মানে মালিকৰ য'ত ঘৰৰ পাৰ্মানেণ্ট এড্ৰেছ আছে সেইটো দেখুৱাব পাৰিব আৰু মালিকৰ ইলেক্ট্ৰিচিটি বিল বা পানী বিল দেখুৱাই দিলেও হ'ব। আৰু যদি আপোনাৰ পোষ্টেল বা গভৰ্ণমেণ্ট বেংকৰ আপোনাৰ পাছবুক আছে পাছবুক দেখুৱাব পাৰিব আৰু লগতে LIC পলিচিও দেখুৱাব পাৰিব য'ত আপোনাৰ এড্ৰেছটো লিখা থাকিব। এতিয়া আহোঁ আপুনি যে বেংকৰ পৰা পইচাটো লৈছে তাৰ পৰা আপোনাৰ ইনকামটো কেনেকৈ বাঢ়িব বা আপোনাৰ ইনকাম বঢ়াবৰ কাৰণে আপোনাৰ প্লেন কি সেইখিনি বেংকে চাব। তাৰমানে আপোনাৰ ইনকামটো বাঢ়িব লাগিব যাতে আপুনি সুদে মূলে লোনটো মাৰিব পাৰে আৰু আগলৈও আপুনি লোন এটা পাবৰ কাৰণে আপোনাৰ বাটটো খোল খাই থাকিব পাৰে।
এতিয়া আহোঁ মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে ভিডিঅ'টোৰ শেষৰ ফালে মই আপোনালোকক এটা স্পেচিয়েল টিপ দিম আৰু এইটোৱে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু সেইটো জনাটো অতি প্ৰয়োজনীয়। বেংকে যেতিয়া এটা লোন দিয়ে তেতিয়া বেংকে চাই চিবিল স্ক'ৰ। চিবিল স্ক'ৰটো হৈছে যেতিয়া এজন মানুহে বেংকৰ পৰা লোন লয় আৰু সেই লোনটো বেংকত ঘূৰাই দিয়া ক্ষমতাৰ ওপৰত বেংকে নম্বৰ দিয়ে। যিমানেই লোনটো সময়মতে ঘূৰাই দিয়া যায় সিমানেই চিবিল স্ক'ৰটো বাঢ়ি যায় আৰু চিবিল ৰেটিংটো বাঢ়ি যায় আৰু তেতিয়া মানুহজনৰ ৰেকৰ্ডটো চিবিল স্ক'ৰত ভাল হৈ থাকে আৰু যেতিয়া পইচা দিয়াত ডিফল্ট কৰে তেতিয়া চিবিল ৰেটিংটো তেওঁৰ কমি যায়। এতিয়া কথাটো হ'ল যে এজন সৰ্বসাধাৰণ মানুহ যাৰ কোনো লোন লোৱাৰ ৰেকৰ্ডে নাই তেখেতে কেনেকৈ চিবিল স্ক'ৰ ৰেটিং দেখুৱাব? আৰু সেইকাৰণে যেতিয়া এটা লোন লোৱা হয় তেতিয়া সদায় এটা কম এমাউণ্টৰ লোন ল'ব লাগে যাতে সময়মতে লোনটো ঘূৰাই দিব পাৰে আৰু তাৰ এটা ভাল চিবিল স্ক'ৰ বনে। আৰু এনেকৈ যেতিয়া চিবিল ৰেটিংটো বাঢ়ি গৈ গৈ হাই হ'বগৈ তেতিয়া বেংকে লাখ টকালৈকে বা কোটি টকালৈকে লোন দিবলৈ ৰাজি হ'ব আৰু সেই সময়ত বেংক আপোনাৰ পাছত দৌৰিব। এতিয়া মেইন পইণ্টছকেইটা মই আকৌ এবাৰ কৈ দিছোঁ। প্ৰথমতে আমি ইনকাম প্ৰুফ দেখুৱাব লাগিব, তাৰ কাৰণে আমাৰ এটা বেংক একাউণ্ট থাকিব লাগিব আৰু আমি ইনকাম টেক্স ৰিটাৰ্ণটো ফাইল কৰিব লাগিব। 2 নম্বৰতে আমি ৰেচিডেঞ্চ প্ৰুফ দেখুৱাব লাগিব, তাৰ কাৰণে মই ভিডিঅ'টোত কোৱা আছে কি কি দেখুৱাব লাগিব। আৰু 3 নম্বৰতে চিবিল স্ক'ৰত আমাৰ চিবিল ৰেটিংটো ভাল হ'ব লাগিব। আৰু মই এইটোৱে আশা কৰোঁ যে এনেকুৱা এটা দিন আহক যিটো দিনত অসমৰ হাজাৰ হাজাৰজন বিজনেছমেন বা বিজনেছ উমেনক বেংকে লোন দিবৰ বাবে হাবাথুৰি খায় আৰু তেতিয়াই আমি ক'ব পাৰিম যে আমাৰ অসমৰ বিজনেছমেন গুজৰাটী বা মাৰোৱাৰী বিজনেছমেনতকৈ কোনো গুণে কম নহয় আৰু তেতিয়াই প্ৰকৃতাৰ্থত হ'ব অসমৰ আচল জয়। কেনেকুৱা লাগিলে মোৰ এই ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব যাতে অসমৰ হাজাৰ হাজাৰজন মানুহে ভিডিঅ'টো চাই উপকৃত হয় আৰু আগবাঢ়ি যায়।